নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মই মুনমি কৌশিক, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ প্লিজ প্লিজ। ইউটিউবত যেন ছাবস্ক্ৰাইব কৰি দিয়ে প্লিজ। আমাৰ সেউজীয়া ধাননি পথাৰবোৰ দেখিছেনে? কাৰ কাৰ ভাল লাগে ধাননি পথাৰ? এয়া ৰোৱা হৈছে, গাঁৱৰ এক প্ৰাকৃতিক পৰিৱেশ। এইফালেদি আমাৰ গাঁৱৰ পথাৰলৈ যোৱা ৰাস্তা হয়। এয়া দেখিছেনে? এইফালেদিয়ে গৈ থাকে আমাৰ পথাৰবোৰলৈ, য'ত আমাৰ ধান খেতি কৰা হয়। এইবোৰ আমাৰ পথাৰ হয়। কিমান ধুনীয়া লাগিছে সেউজীয়া গছবোৰ। সেউজীয়া কালাৰটো অৱশ্যে মানুহৰ চকুৰ কাৰণে ভাল। সেউজীয়া গছৰ চকুৰ ৰশ্মি ভালে ৰাখে। আমি শুই উঠিয়ে এইবোৰ সেউজীয়া চাব লাগে। এয়া দেখিছেনে? বেলি অস্ত যোৱাৰ পিছত সন্ধিয়া আকাশখন ইমান ধুনীয়া লাগে, দেখিছেনে বাৰু? এয়া ডাৱৰবোৰ চলি আছে আকাশত। এয়া সেউজীয়া গছ গছনি দেখিছেনে? কিমান মৰম লগা হয়। এয়া নীলা আকাশত যেতিয়া বেলি অস্ত যায়, কি সুন্দৰ পৰিৱেশ এইটো। ইমান ভাল লাগে নহয়।